আপোনালোকে জানে যে সকলো কামৰে কিছুমান নীতি নিয়ম থাকে। আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যাৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে বিয়াৰ বাবে অৰ্থাৎ বিবাহৰ বাবে কোন ৰাশিৰ লগত কোন ৰাশিৰ বিবাহ হ'লে ভাল ফল পোৱা দেখা যায়। বিবাহৰ ক্ষেত্ৰত সকলোতকৈ ভাল যোৰা হ'ল মেঘ ৰাশিৰ লগত তুলা ৰাশিৰ, বৃষ ৰাশিৰ লগত বৃশ্চিক ৰাশিৰ, মিথুন ৰাশিৰ লগত ধনু ৰাশিৰ, কৰ্কট ৰাশিৰ লগত মকৰ ৰাশিৰ, সিংহ ৰাশিৰ লগত কুম্ভ ৰাশিৰ আৰু কন্যা ৰাশিৰ লগত মীন ৰাশিৰ বিবাহ হ'লে ভাল ফল পোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, মই যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ আৰু আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব, কাৰণ পিছলৈ মই নতুন ভিডিঅ'বিলাক দিলে আপোনালোকে আগত পাব।